তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰূপ JY ব্লগৰ অন্য এটি ভিডিঅ'লৈ ভণ্টিক বিয়া চিয়া দি মেলি ইয়াত তিনিচুকীয়া ফুৰিব আহিলোঁ তিনিজন ককাইদেউ এয়া মোৰ বাৰ্থডে বুলি মহাই গম পাই এয়া কেক যোগাৰ কৰিছে তাকে কেক কাটিব লৈ আছোঁ Happy birthday to you. Happy birthday to you. খুব মজা aku kudu di mana aku kudu ngade deh Oh my god. তুমি আহা মজা বাস 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 গান বনাই দিয়া থ্যাংক ইউ বাহ কেক খাওয়া তোমাৰ মুখতে লিখি দিম মই এয়া জন্মদিন বুলি তিনিচুকীয়াতে যিহেতু আছিলোঁ টিলিঙা মন্দিৰত চাকি এগছ জ্বলাবৰ কাৰণে আহিলোঁ ৰাতিপুৱাই এয়া টিলিঙা মন্দিৰ আহি পালোহি এতিয়া যাওঁ চাকি এগছ জ্বলাওঁ এয়া আমি ধূপ চাকি জ্বলাই মেলি আজৰি হ'লোঁ আৰু দৰ্শন কৰি মেলি এয়া এটা ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱা যিহেতু আহিছিলোঁ বহুত এটা ধুনীয়া পৰিৱেশ পালোঁ তিনিচুকীয়াত থকা টিলিঙা মন্দিৰ বহুত ভাল লাগিল তাতে দৰ্শন কৰিলোঁ এতিয়া যাওঁ এয়া আমি ঘৰলৈ বুলি ওলালোঁ মানে তিনিচুকীয়া মাহীহঁতৰ ঘৰলৈ ওলালোঁ তাত খাই বৈ আকৌ ঘৰলৈ আহিব লাগিব কাৰণ নেক্সট দিনা আমি গুৱাহাটী পাবহি লাগিব তাৰ পিছদিনাখন আমাৰ ফ্লাইট আছে বেংগলোৰ কাৰণে তো এয়া ফাইনেলি বাছত উঠি দিলোঁ ইমান ভিডিঅ' কৰা নহ'ল গতিকেলৈ সৰু সৰু ক্লিপবোৰ আছিলে এইবোৰৰ পৰাই ধুনীয়াকৈ এটা ভিডিঅ' কৰি দিওঁ বুলি ভাবিলোঁ আপোনালোককো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ গতিকেলৈ এয়া ঘৰলৈ গৈ আছোঁ বাছত গৈ থাকোঁতে এয়া বগীবিল দলং পালোহি যিহেতু বগীবিল ফাৰ্ষ্ট টাইম মই এয়া তিনিচুকীয়াৰ পৰা আহোঁতে এয়া বগীবিলত ভিডিঅ' এটা কৰি ৰাখিলোঁ কাৰণ বগীবিল দলং নহওঁতে আহা এনে ফেৰীতে পাৰ হোৱা এতিয়া ধুনীয়াকৈ দলং হ'ল মজা লাগিলে তো বঢ়িয়া ফাৰ্ষ্ট টাইম বগীবিল
এয়া বগীবিল পালোহি, বগীবিল দলঙৰ ওপৰত, আৰু ঘৰৰ পৰা ফোন আহি আছে ক'ৰ পালেহি বুলি, কাৰণ মোৰ বাৰ্থডে আছিলে, ভণ্টিহঁতে কেক লৈ আহিছিলে। এয়া কেক ৰেডি, তো ডাইৰেক্ট আহি কেক কাটিব লাগি গ'লোঁ। Happy birthday to you. Happy birthday to you. Happy birthday, my dear bro. happy birthday to you. এই যাওক ক'ব। যা অকলে যাক লাষ্ট কি কৰিছে নীলা হ'ব বহুত দিন আনি থৈ তেতিয়া আহোঁ দিওঁ নাই কি কৰিব লাগে আজি মাইনাৰ জন্মদিন তাৰ উপলক্ষে আহক বলক দেউতাক খুৱাই লওক নীলা হ'ব নেকি বেছি নীলা হ'ব নীলা হ'ব লাগে খোৱা 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 আজি আহে খা দেই অৱস্থা নাইকিয়া হৈছে স্কুলত মজা ডিম্পুলা আকৌ মই কেমেৰামেন আৰু সীমা এফালে বহি খুৱাই দিওঁ কি খাই আছা বাৰু? তামোল খাই আছা নে? কামুৰিতে আঙুলটো গৈ থৈ আহিলো। তুমি আহা সময়বোৰ যদি ৰখাই থ'ব পোৱা হয় বৰ ভাল লাগিল হয়। 5 বছৰৰ অতিক্ৰম কৰাৰ পাছত এমাহৰ ছুটি ঘৰলৈ বুলি আহিছিলোঁ ভণ্টিক বিয়া দিবলৈ, আৰু এমাহনো কেনেকৈ উকলি গ'ল গমেই নাপালোঁ। পুনৰ কৰ্মজীৱনৰ বাবে কৰ্মস্থলীলৈ এয়া গুৱাহাটী এয়াৰপৰ্টৰ পৰা বেংগলোৰলৈ উৰা মাৰিবৰ বাবে ৰেডি। এতিয়া আমাৰ উৰা মৰা টাইম হৈছে 7:55, গতিকেলৈ আমি ফ্লাইটত বহিলোঁ। ফ্লাইটৰ ৰানৱেত আহি গ'ল, এতিয়া উৰা মাৰিবৰ বাকী। , 3 ঘণ্টাৰ শেষত এয়া বেংগলোৰ আহি পালোহি। 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 3 ঘণ্টাৰ শেষত এয়া বেংগলোৰ আহি পালোহি
গুৱাহাটীৰ পৰা যিহেতু ডাইৰেক্ট ফ্লাইটত আহিছিলোঁ, গতিকেলৈ 3 ঘণ্টা লাগিল আৰু 3 ঘণ্টাৰ অৱশেষত এয়া আমি বেংগলোৰ আহি সোমালোহি। ফ্লাইট লেণ্ডিঙৰ কাৰণে এয়া লাহে লাহেকৈ তললৈ নামি আছে আৰু দৃশ্যটো বৰ ধুনীয়া লাগে এইখিনি সময়ত। তো সেয়েহে ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। তো ভিডিঅ'বোৰ ভালদৰে কৰা নহ'ল, তো সৰু সৰু ক্লিপবোৰ এনেদৰে আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ, যাতে কোনো বেয়া নাপায় আৰু আশীৰ্বাদ কৰি যাব, যাতে আগলৈও ভিডিঅ' বনাই যাব পাৰোঁ। এয়া অৱশেষত আহি বেংগলোৰ পাই গ'লোহি। ইয়াৰ পৰা আৰু ৰুমত যাব লাগিব। লগৰ দুজনক নেটৱৰ্ক পালোঁ আৰু ফোন কৰি কৈ দিলোঁ সিহঁতে নিব আহিব। তো বেছি টাইম নালাগে, যিহেতু মোৰ এয়াৰপৰ্টৰ ওচৰতে মোৰ ৰুম আৰু বাইক লৈ আহি আছে লগৰকেইজন। হয়তো ইয়াৰ পাছৰ পৰা ভিডিঅ' কৰিব নোৱাৰিম। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈও মৰম দি যাব বুলি আশা কৰিলোঁ। তো আজিলৈ বাই বাই।